ৰূপহীয়াত ভাৰতীয় গৌৰক্ষা বাহিনীৰ ৰাজ্যিক সংখ্যালঘু সভাপতিক প্ৰাণে মৰাৰ ভাবুকি সভাপতিগৰাকীক একাংশ চোৰাং গৰু বেপাৰীয়ে ফোনযোগে দিয়ে ভাবুকি ভাৰতীয় গৌৰক্ষা বাহিনীৰ ৰাজ্যিক সংখ্যালঘু সভাপতি হবিবুৰ ৰহমান ওৰফে বাবুলে জুৰিয়া স্থাপন কৰিছে গৌশালা স্থাপন কৰাৰ বাবে চোৰাং গৰু বেপাৰীয়ে দিয়ে ভাবুকি ৰূপহীয়াতৰ বিভিন্ন অঞ্চলত প্ৰশাসনৰ অভিযানত উদ্ধাৰ হৈছে বহু চোৰাং গৰু উদ্ধাৰ কাৰ্য আৰু উদ্ধাৰ কৰা গৰুসমূহ প্ৰতিপালনত প্ৰশাসনক সহায় কৰিছে সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হবিবুৰক দিছিল চোৰাং গৰু বেপাৰীয়ে ভাবুকি এই সন্দৰ্ভত জুৰিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে সভাপতিগৰাকীয়ে দেখা হৈছে আপোনাৰ ইয়াতে গোহালা আপুনি খুলিছে সম্পৰ্কে কি ক'ব আপুনি হয় ছাৰ মই এই কেইদিনমান আগত ভাৰতীয় গৌৰক্ষা বাহিনীৰ সংখ্যালঘু কোষৰ সভাপতি হিচাপে নিযুক্তি পাইছোঁ পোৱাৰ পিছত আমাৰ এতিয়া ঈদ আহিছে বহুত চোৰাং গৰু বিক্ৰী হৈ আছে বেপাৰীহঁতে বিক্ৰী কৰি আছে সেইবুলি পুলিচে বহুত গৰু ধৰিছে গোটেই অসমত আৰু আমাৰ জুৰিয়া অঞ্চলতো গৰু ধৰিছে আৰু কিছুমান মই নিজে এটা গোহালা খুলিছোঁ তাতো কিছুমান গৰু ৰাখিছোঁ সেইবুলি মোক আমাৰ কিছুমান বেপাৰীয়ে ফোনযোগে বহুত ভাবুকি দিছে মোক মাৰি পেলাব গুলিয়াই হত্যা কৰি দিব ঈদৰ আগতে মাৰি পেলাব সেইবুলি মই জুৰিয়া থানাত যোৱাকালি ৰাতি 8:30মান বজাত মোক ফোনযোগে ভাবুকি দিছে সেইবুলি মই এফআইআৰ এটা দিছোঁ জুৰিয়া থানাত পিছত ৰাতি 1:30মান বজাত 3টা ইণ্ডিকা আহিছে ইণ্ডিকা গাড়ী এটা চুদ্দিজিয়া আহি পেলাই মোক মাতি আছে মোৰ ঘৰ অলবান্দৰী মাৰা আছে চেফটি আছে জেগাটো মই ওলোৱা নাই গম পাইছোঁ পিছত মই থানাত ফোন মাৰিছোঁ ৰাইজক ফোন মাৰিছোঁ পিছত ৰাইজ অহাৰ পিছত গাড়ীকেইটা পলাল পিছত পুলিচ আহিছে 1.5 ঘণ্টাৰ পিছত গৰুহালা খোলাৰ কাৰণে আপোনাক প্ৰাণে মৰাৰ ভাবুকি আহি আছে বহুত আহিছে এনেই ৰাইজৰ এনেই বহুত একাংশ ভাৰতীয় জনতা পাৰ্টি জুৰিয়া মণ্ডলৰ সম্পাদক হিচাপে মই যিটো গম পালোঁ যে তেখেতটো হবিবুৰ ৰহমান বাবুল তেখেত গৌৰক্ষা বাহিনীৰ ৰাজ্যিক সভাপতি হিচাপে তেখেতে নিযুক্তি পাইছে তেখেতে নিযুক্তি পোৱাৰ পাছৰ পৰা তেখেতে গৌশালা এখনো আৰম্ভ কৰিছে আৰু তেওঁ যিখিনি কৰিব পাৰে সেইখিনি কৰিবলৈ চেষ্টা কৰি আছে এই কামখিনি কৰাৰ বাবদ তেখেতলৈ অলপ ভয় ভাবুকিও আহিছে বহুত চোৰাং বেপাৰীয়ে তেওঁক অলপ ভয় ভাবুকি দেখাইছে গতিকে আমি অনুৰোধ জনাইছোঁ আমাৰ নগাঁও আৰক্ষী বিষয়া মহোদয়লৈ যদি পাৰে তেখেতক অলপ সুৰক্ষাৰ ব্যৱস্থা কৰক তেখেতৰ সেইখিনি কৰিলে আমি বহুত উপকৃত হ'ম ফোন মৰাও প্ৰাণযোগে ভাবুকি আহিছে ব্যৱসায় গৰু ব্যৱসায় এফআইআৰ তেখেতে কালি জুৰিয়া থানাত কৰিছে আৰু হ'লেও আমাৰ ফালৰ পৰা আমি অলপ চৰকাৰক জনাব বিচাৰিছোঁ যে তেখেতে অলপ সুৰক্ষা প্ৰদান কৰক নিপেন শইকীয়া